নমস্কাৰ ক নমস্কাৰ মোৰ নাম শ্ৰী তন্ময় দাস নমস্কাৰ মোৰ নাম শ্ৰী মানসী হালৈ নমস্কাৰ মোৰ নাম শ্ৰী নৱন্ত দাস নমস্কাৰ মোৰ নাম শ্ৰী জিনা দাস নমস্কাৰ মোৰ নাম শ্ৰী দীপিকা দাস নমস্কাৰ মোৰ নাম শ্ৰী ময়ূৰী দাস নমস্কাৰ মোৰ নাম শ্ৰী ৰিমি দাস নমস্কাৰ মোৰ নাম শ্ৰী কিশোৰ বৰুৱা নমস্কাৰ মোৰ নাম শ্ৰী গৌৰৱ দাস নমস্কাৰ মোৰ নাম শ্ৰী কৌশিক কলিতা। হেল্ল' এভৰিৱান, আমি সকলোৱে মিলি এখন নাটক আয়োজন কৰিছোঁ আৰু সেই নাটকখনৰ নাম হ'ল ইতিহাস জাগৰণ নাট্য দল 1 নং নাৰুৱা। আপোনালোকে আমাক নাট মঞ্চস্থ কৰাৰ কাৰণে যোগাযোগ কৰিব পাৰে। আমাৰ কণ্টেক্ট নাম্বাৰ দিয়া আছে স্ক্ৰীণত, আপোনালোকে দেখিবলৈ পাইছে। আৰু আমাৰ বৰ্তমান আখৰা চলি আছে। আমি সকলোৱে মিলি আখৰা আয়োজন কৰিছোঁ কণ কণ শিশুসকলৰ দ্বাৰা অভিনীত এখন নাটক ইতিহাস। কিহত অভিনয় কৰিছ? মই জুবিন গাৰ্গ আৰু লাচিত বৰফুকন। আৰু তুমি কিহত কৰিছ? মূলা গাভৰু। মূলা গাভৰু আৰু জয়মতী। ভালকৈ কোৱা। মূলা গাভৰু আৰু জয়মতী। মই মূলা গাভৰু আৰু জয়মতীত অভিনয় কৰিছোঁ। মই মূলা গাভৰু আৰু জয়মতীত অভিনয় কৰিছোঁ। তুমি কিহত? কলকাতা বিহু নাচ বীৰাংগনা আৰু কি আছিলে এইটো বিহু নাচ। তুমি কিহত কৰিছা? খাইছা কিয়া দে ক লাজ নকৰবি দেই ক'ব লাগিব। মই নাচিছোঁ আৰু কনকলতা আৰু গায়কনী হৈছোঁ। অঁ, তুমি কোনটো গীতত নাচিছ? বাতৰে কাকতে। তুমি কোনটো গীতত নাচিছ? নাচিছোঁ আৰু কনকলতাত অভিনয় কৰিছোঁ। অঁ, তুমি কিহত কৰিছ? মই জয়মতী আৰু জুবিন গাৰ্গ জুবিনৰ গান। লগত। ছাৰ মই বাঁহী বজোৱা নাটক কৰিছোঁ আৰু চাউদাঙৰ নাটক কৰিছোঁ। অঁ, তুমি এইখিনি চাব ভুলভ্ৰান্তি হ'ব পাৰে, সৰু সৰু কণ কণ ল'ৰা ছোৱালী আমি কৰি আছোঁ। এইখিনিয়ে আপোনালোকক আপডেট দিলোঁ।